কাৰণ এনেকৈ চকুৰ আগত কোনোবাই বিপদত পৰিলে সহায় কৰিব লাগে। চ' এতিয়া সহায় কৰি দিবলৈ গৈছোঁ। অলপ তললৈ যাওঁ আমিকেইটাই। কিবা তললৈ নাযাওঁ বা এইখিনিত ইমান ধুনীয়া ঠাই আছে, গাড়ীখন পাৰ কৰাব নালাগিছিলে মানে। এইটো নিজৰ ভুলত হৈছে। মোৰ মতে এই গাড়ীখন আছে ন, এই গাড়ীখনেদি ৰছী টনাই পেলাই টানি দিব লাগিছিলে, তেতিয়া গুচি আহিলেহেঁতেনে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কংকুচ ব্লগ। এইখনে আছে আমাৰ ধেমাজি টাউনখন। আজি চানডে, এইকাৰণে ইমান মানুহবিলাক নাই, দোকানবিলাক প্ৰায় বন্ধ থাকে মানে আজি দেওবাৰ দিনা। চ' এতিয়া আমি ধেমাজি টাউনৰ পৰা গৈ এনেই অলপ ওলাই যাম ফুৰিবলৈ। আৰু ৰাস্তাবিলাক ইমান ভাল নহয় মানে, ধেমাজি টাউন হৈও ইমান ৰাস্তাকেইটা বেয়া হ'লে কি হ'ব আৰু। এতিয়া উঠালোঁ, উঠাই পেলাই এতিয়া তেল ভৰাবলৈ যাওঁ। তেল ভৰাই পেলাই লাহেকৈ সেই জেগাটোলৈ দুইটাই গুচি যাম মানে। তেল ডিপুটো সেই আগত আছে, আগত তেল ডিপুটোত যাওঁ। নন্দী পাম তেল ডিপু বুলি কয় তাত যাওঁ। তাত গৈ পেলাই তেল ভৰাওঁগৈ। তেলটো ভৰোৱা আছিলে বাৰু, মই 120 টকা ভৰাই দিছিলোঁ। তাৰপিছত এতিয়া আকৌ ভৰাওঁগৈ। মানুহ কোনফালে আছে, আহি ক'ত খুন্দা মাৰিব ঠিকে নাই এইবিলাক মানুহ। অলপতে খুন্দিয়াই দিছিলে ন। 97.23 1 লিটাৰ তেল। 100 এতিয়া তেলটো ভৰা হৈ গ'ল। তাৰপিছত এতিয়া দুইজনে ওলাইছোঁ আৰু লাহেকৈ যাবলৈ। আমাৰ প্লেনিংটো আছে মানে ইয়াত জিয়াধল পাহাৰ যাম বুলি ভাবিছিলোঁ। তালৈ এতিয়া যাম আৰু দুইটাই। বৰষুণ দি আছে, এটুপ দুটুপকৈ পৰিছে। এতিয়া আমি দুটাই সেইকাৰণে গৈ আছোঁ আৰু ৰখি নিদিলোঁ, বৰষুণ দি আছে যদিও। ছোৱালীজনী কেনেকৈ ধৰিছে চা। এতিয়া বাৰিষা দিন আহিলে পূৰা এইফালে চাওক না, গোটেই একদম পানী চবফালে। সেই বৰষুণে পালে অলপ আগত ৰৈ দিব লাগিব। বৰষুণ দিলে লাহেকৈ দুটা ওলাই যাওঁ। তলত এটা ৰাস্তা, এইটো তলতো ট্ৰেইন যায়, ওপৰফালে হেৰি গাড়ী যায়। পাহাৰ যোৱা ৰাস্তা কিমান ভাল লাগিব, ইমানটো হ'লে খুব বঢ়িয়া হয়। পাহাৰত বৰষুণ দিব বুলি ভাবিছিলোঁ, কিন্তু ৰ'দহে নাই। গছখিনি সেইবিলাক এতিয়া হেৰি পাহাৰৰ ওচৰলৈ গৈ আছোঁ। বাপৰে কি মজা। ঠাইখিনি মানে আহি খুব বঢ়িয়া লাগে। আমাৰ ধেমাজিত খুব ভাল ঠাই আছে মানে এইখিনিয়ে আৰু। এইডোখৰ একেবাৰে ওচৰতে নিশ্চয় কাষত বুলি ক'লে জিয়াধল পাহাৰখন আছে। যদি ফুৰিবলৈ আহোঁ বুলি কয় তেতিয়াহ'লে আহিব পাৰিব।
কি মজা এডোখৰত ঠাই দেই আহি খুব ভিউটো কি মজা ইয়াত বাইকখন থৈ লওঁ বাপৰে পানী ফুট চা না তই আহা ফাইনেলি আহি পাই গ'লোঁ জিয়াধল পাহাৰ এইখনহে হ'ল জিয়াধল পাহাৰ পিকনিক স্থলী বুলি ক'বৰ কাৰণে ওচৰত এইডোখৰ আছে মানে সেই গাড়ীখন দেখিছে নহয় গাড়ীখন চাওকচোন মালিকজনে লৈ গৈছিলে এইফালে এখন নদী আহিছে তাৰপিছত এইখন মেইন নদীখন বহুত পানী আছে এইফালেদি লৈ গৈছিলে গাড়ীখন এতিয়া নদী মানে মাজত ফচি থাকিলে ঠেলি ওলাব পৰা নাই এইখন পানীত দত সোমাই গৈ আছে মানে গাড়ীখন তাত নিয়াটো ভুল আহে মানে কাৰণ এনেকৈ চকুৰ আগত কোনোবাই বিপদত পৰিলে সহায় কৰিব লাগে এতিয়া সহায় কৰি দিবলৈ গৈছোঁ অলপ তললৈ যাওঁ আমি কেইটাই কিবা তললৈ নাযাওঁ বা এইখিনিত ইমান ধুনীয়া ঠাই আছে গাড়ীখন পাৰ কৰাব নালাগিছিলে মানে এইটো নিজৰ ভুলৰ কাৰণে হৈছে মানে মোৰ মতে এই গাড়ীখন আছে ন এই গাড়ীখনেদি ৰছী টনাই পেলাই টানি দিব লাগিছিলে তেতিয়া গুচি আহিলেহেঁতেনে ইমান পানীৰ মাজত সোমাই দিছে পানীখিনি চাওক না গাড়ীখন সোমাই গৈ আছে বহুত সোমাই গ'লগৈ এইবিলাক চাওক গাড়ীখন পূৰা সোমাই গ'লগৈ মানে বাপৰে এইটোতো ওলাব পৰাটো সম্ভৱ নহয় ন বহুত মুস্কিলত পৰি গ'ল এতিয়া ঠেলিবগৈ লাগিব তালৈ গৈ আছে এতিয়া গাড়ীখন এতিয়া ওলাই গ'ল মানে গোটেই পানী সোমাই গ'ল এখন গাড়ীখন এতিয়া ঠেলি মেলি ওলাই দিছোঁ গোটেই মানুহখনে এতিয়া ঠেলি দিয়াৰ পিছত ওলাই গ'ল এইখিনিত সোমাই গৈছিলে এই আগৰ পানীখিনিত চাই ভাল লাগিব বুলি আশা কৰিলোঁ কাৰণ এইফালে চাৰিওফালে ভিউটো চাওক না কি মজা লাগিছে আৰু পাহাৰখনত মানে একেবাৰে ওচৰতে আছোঁ কাৰণ এইখন পাহাৰখন মানে উঠিবলৈ মন গৈছে কিন্তু উঠিবলৈ নোৱাৰোঁ কাৰণ বাৰিষা দিন নহয় জানো এইফালে গ'লে মানে পিছলি পৰিম সেইকাৰণে যোৱা নাই আৰু যেতিয়া খৰালি দিন হ'ব তেতিয়া আহিম বাৰু ভালকৈ দেখামি তাৰ এইফালে চাওক না এইফালে চাওক ওপৰফালে চাওক মানে ভিউটো কি মজা লাগিছে বাপৰে একদম মনটো খুচ হৈ গৈছে মানে ইয়াত আহি পেলাই আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব চেনেলটোত নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ আৰু আজিলৈ সিমানতে বাই বাই